আমাৰ এই ভটিয়ামাৰী নদী, এই নদীৰ যি গৰাখহনীয়াৰ প্ৰকোপ, প্ৰতি বছৰে গাঁওখনত কমচে কম 15ৰ পৰা 20 ঘৰ মানুহে এই গৰাখহনীয়াৰ কবলত পৰি আছে। তো এই বছৰ সদ্যহতে যিটো কাম কৰিছে প্ৰটেকশ্যনৰ কাম, দুটা কাম ইয়াত হৈছে। কিন্তু এতিয়া নদীৰ যি ৰূপ, সেই দুটা প্ৰটেকশ্যনৰ মাজ অংশ অৰ্থাৎ 2 নং কাদাবিল প্ৰাথমিক বিদ্যালয়ৰ নিচেই একদম পশ্চিম দিশত এই নদীটোৱে এনেকৈ গৰাখহনীয়াৰ যি দৃশ্য, আজি কেইবাদিনৰ পৰা একদম যোৱা দুটা বানপানীত গৰাখহনীয়া যথেষ্ট ৰূপত তাৰমানে নদীখন ওচৰত আহি পাইছে, কাষ চাপিছে। তো ইয়াৰ অনতিপলমে বিভাগীয় কৰ্তৃপক্ষ তথা কিবা এটা ব্যৱস্থাটো নিশ্চয় গাঁওখনৰ এটা দুৰৱস্থা হ'ব। আৰু বিদ্যালয়খনৰো এটা খুবেই চিন্তাৰ বিষয় হৈ পৰিছে। তো এখন বিদ্যালয় বা এখন গাঁও বা লগতে পাকি ৰাস্তা, সেই বিদ্যালয়খনৰ নাম হ'ল 2 নং কাদাবিল প্ৰাথমিক বিদ্যালয়। তো মই কাতৰ কণ্ঠে মই চৰকাৰক অনুৰোধ কৰিব খুজিছোঁ যাতে ইয়াৰ এই গৰাখহনীয়াৰ ৰোধৰ কাৰণে খুব সোনকালে কিবা এটা ব্যৱস্থা ল'ব লাগে। মই আমাৰ উপায়ুক্ত মহোদয়কো মোৰ জৰিয়তে মই মোৰ এই আজি যিহেতু এই যিটো অৱস্থা, সেই অৱস্থাৰ বিষয়ে মই ক'ব খোজোঁ যাতে খুব সোনকালে কিবা এটা ব্যৱস্থা ইয়াতে হওক। আৰু